চবে মোক দেখা পাই আছনে? মোৰ আৱাজ পাই আছনে? 1 2 3 4 বুজি পাই আছনে মই কি কৈ আছো? কিবা কৈছে ছাৰ? একো বুজি পোৱা নাই ঘণ্টা। ভালদৰে দেখাও নাই ছাৰ। চালা দেখাই নাই শুনাই নাই যদি উত্তৰ কেনেকৈ দিলি? ঐ কোন তই? পেটা কৈ ঐ মানে কিতাপ চিতাপ ওলাবি নাই নে নাটক চাই থাকিবি? সুধি আছে উত্তৰটো দি লওক নেকি, তাৰপিছত আমি কিতাপ বহি ওলাম। ঐ ইমান চিঞৰ বাখৰ কিয় হা? ইমান দেৰি কৰি আহিছা তাৰ ওপৰত আকৌ চিঞৰ বাখৰ কৰি আছো তহঁতে। মই চালা পাগল হৈ যাম ৰে, পাগলা হৈ যাম মই। তহঁতে ৰাতিপুৱা এইবিলাক কাম কৰি ল'ব নোৱাৰ? হাগা লাগে হাগি ল'ব নোৱাৰ? টিউচনৰ সময়ত তহঁতৰ হাগা লাগি যায় হা? অনলাইন ক্লাছ এটা তহঁতৰ হাগা লাগি যায়। হৈছে দে আৰু আজি ক্লাছ নহয়, আজি গম পালো। চুপ চালা, অনলাইন ক্লাছ তহঁতে মাছ বজাৰ কৰি দিছ হা? আজি তহঁতে মোক a+b² তহঁতে ফৰ্মুলাটো যদি দিব নোৱাৰ তহঁতৰ কথা বেয়া আছে। 10 দিনৰ পৰা মোক ৰখাই ৰাখিছ হা? 10 দিনৰ পৰা তহঁতক মই সুধি আছো তহঁতে ক'ব পৰা নাই। চালা সদায় নতুন বাহানা তহঁতৰ হা? কি তহঁতে ক্লাছ কৰিব আহ নে কি কৰিব আহ? আজি মই তহঁতৰ বাহানা চাহানা মই এইবিলাক নাচাও। কেতিয়াবা তহঁতে লাইন নাথাকে তহঁতৰ ঘৰত, লাইন নাথাকে নে তহঁতে লাইটটো অফ কৰি দিয়েটো গম নাপাও। কেতিয়াবা কাৰোবাৰ নেট শ্ল' হৈ থাকে, এইবিলাক কি কাৰবাৰ তহঁতৰ হা? অনলাইন ক্লাছ কৰিব আহ নে এইবিলাক তহঁতে নাটক কৰিব আহ মোৰ ওচৰত? ছাৰ পঢ়ক আজি কোনো হেৰি নকৰে দিয়ক, পঢ়ক। কি হা? মই এটা কি অনলাইন ক্লাছ কৰিছো নে মাছ বজাৰত বহি আছো? এতিয়া তহঁতে চবে চুপ। এতিয়া মই কেনেকুৱা শিকাও তহঁতে চা। ইমান সৰু টপিক এটা ইমান দিনৰ পৰা মাথা মাৰি আছ তহঁতে, আজি শেষ কৰিমে বুজা তহঁতৰ? নাম নাজানো। এতিয়া যা, 2 মিনিটৰ পিছত মই দি আছো। আৰে ভাই তই যা না, মই তোক দি আছো ন, 2 মিনিটৰ পিছত দিম বুলি কৈছো ন, যা। তই মোক শিকাব আহিছ বেটা? এতিয়া তই মোক শিকাবি লেপটপ দিব লাগে নে দিব নালাগে হা? বলা তোমাৰ চাহটো খাই আহো বালৰ। নকবি আৰু, মায়ে ভাত খাবৰ কাৰণে মাতি আছিল, আহি কিনে লৈ ললে মোবাইলটো, সেইকাৰণে গুচি গলো। কৈ ল পাবজি হে ক আজি মোক পঢ়াই ল'ব দে। মই এটা টপিকত সদায় তহঁতৰ লগত মই মাথা মাৰি থাকিব নোৱাৰো বুজিছ? মই সৰু এটা টপিকত তহঁতক মাথা মাৰি থাকিব নোৱাৰোতো, মোৰ সময় নাইতো হা?
বেটা আৰু 1 মিনিট ৰখি যা 1 মিনিট মই নাজানো মোক লাগিব এতিয়া নহলে মই মাক কৈ দিম মাতো মাতো অ মা দিছো অকমান দেৰি ৰখি যা গোটেই দিনটো তয়ে চলাই থাকিবি বহি কেনে ঠিক আছে গোটেই দিনটো আৰে নিজৰ ঘনীয়েকক ভয় কৰে ছাৰে আৰু তহঁতক স্কুলটো একদিন হ'লে একদিন খুলিবই তহঁতৰ তিনিটাক যদি মই বহাব নোৱাৰো মোৰ নাম স্যার থুল রাখি দো তাবলা পড়া থুল স্যার হবো ঢোল নামটো ভাল হ'ব কিন্তু হ্যাঁ নালাগে তাবলাই ঠিক আছে কি ভাল লাগে শুনে কিনে তাবলা স্যার হৈ গ'ল 1 মিনিট দিয়া আইটেম ল্যাপটপটো গেম খেলিম মই হাই গাইস আমাৰ এই অসমীয়া ফানি কাৰ্টুন চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ লাইক শ্বেয়াৰ কমেন্ট আৰু ভিডিঅ'বোৰৰ লগত জড়িত হৈ থাকিবলৈ কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব